নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটা দিন সম্পূৰ্ণ জংঘলত থাকিম। মই দেখুৱাম যে প্ৰকৃতিৰ পৰা পোৱা বস্তুৱে মই কেনেদৰে বাচি থাকোঁ জংঘলৰ মাজত। জংঘলত বাচি থাকিবলৈ প্ৰথমে আমি খৰি, পানী এইকেইটা প্ৰথম অৱস্থাত আমি বিচাৰি যোগাৰ কৰি ল'ব লাগিব। আহক তেতিয়াহ'লে খৰি পানী আমি যোগাৰ কৰি লওঁ। শুকান খৰি আমি যোগাৰ কৰি ল'লোঁ। এতিয়া পানীটো লাগিব বিশেষকৈ। পানীটো ইয়াতে মই এটা বটল পাইছোঁ। এইটো বটলতে পানীটো ভৰাই ল'ম খালৰ পৰাই। ব'লক ভৰাই লওঁ। পানীটো ইয়াৰ পৰাই ভৰাই ল'ব লাগিব। জংঘলত বাচি থকাৰ বাবে এটা সৰু ঘৰৰ আশ্ৰয়ৰ অত্যন্ত প্ৰয়োজনীয়। ইয়াতে মই ডাঙৰ পাত আৰু ডাল ব্যৱহাৰ কৰি এটা ঘৰ বনাই ল'ম। ঘৰটো বনোৱা হৈ গ'ল। বিশেষকৈ ঘৰটো হ'লেও নহ'ব, মেইন ভোকটোতো যোৱাবই লাগিব। আমি ভোকৰ কাৰণে কিবা কিবি খাদ্য বিচাৰি আনিব লাগিব। যি পাওঁ তাকেই বনাই মেলি আজি খাবলৈ চেষ্টা কৰোঁ। ব'লক তেতিয়াহ'লে আমি যি পাওঁ তাকে বিচাৰি আনো জংঘলৰ মাজৰ পৰা। ইয়াতে কি পাওঁ বিচাৰি চাওঁচোন। এইফালেকে গৈ মেলি আমি এইবিলাক ডাউকৰ কণী হৈ চাগে দেই। আৰু দুটা আছে। বাহ, তিনিটা পালোঁ। আৰু বিচাৰি চাওঁচোন আছে নেকি ক'ৰবাত। আৰু তিনিটা পোৱা গৈছে ইয়াতে। ছটা কণী পালোঁ। ডাউকৈ হয় কিজান, নে জংঘলী কুকুৰাও হ'ব পাৰে। ইয়াকে বনাই মেলি আজি খাই বৈ ৰাতিটো কটাব লাগিব।
কিন্তু কণীকেইটা কেঁচাইও খাব পৰা যায়, কিন্তু মই বেলেগ পদ্ধতিৰে খাম। ইয়াত মাটি লিপি লৈ অঙঠাত আমি অলপ দেৰি থৈ দিম, তাৰপৰা সিজি যাব, খাই দিব পৰা হ'ব। জংঘলতে সৰলভাৱে সকলোখিনি মই ব্যৱস্থা কৰি ল'লোঁ। এনেকেই আপুনি জংঘলত এদিন জীয়াই থাকিবৰ কাৰণে সহজভাৱে উপায় কৰি ল'ব পাৰে। জুইত বনোৱা এইটোৱেই ভাল যে খাবলৈ বহুত সোৱাদ হয়। যিকোনো বস্তুটো বহুত সোৱাদ হয় জুইত বনালে। গৰম হৈ আছে বাৰু অলপ। খাদ্য যোগাৰ কৰিলোঁ, পানী যোগাৰ কৰিলোঁ, থাকিবৰ কাৰণে এটা ঘৰ যোগাৰ কৰিলোঁ, সকলোখিনি জংঘলতে কৰিলোঁ। এইটোৱে আমাক শিকায় যে জংঘলক সন্মান কৰিবলৈ। এনেদৰে মই এদিন জংঘলত সৰল উপায়েৰে জীয়াই থাকিলোঁ।
অভিজ্ঞতা যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। পুনৰ দেখা হ'ব পৰৱৰ্তী অভিযানত।